ৰবা ৰবা মা আহি আছে মই অফিচকে কল কৰি আছো ঐ অলগদ্ধ গোটেই দিনডাল মোবাইলডাল লৈ পেলাই বহি থাকো যে পঢ়া শুনা কেতিয়া কৰিবি তুমি দেখা নাই মই মোবাইলতে পঢ়ি আছো কি তই পঢ়া শুনাও কৰ আৰু সেইটো মোবাইলত কোনটো সাবজেক্ট পঢ়িছ কচোন মোক নাই মই একচুৱেলি মোবাইলত প্ৰিয়াই পঠোৱা SMS বোৰ পঢ়ি আছিলো ঐ অলগদ্ধ গোটেই দিনটো তোৰ এইবোৰে কাম খালি স্কুললৈ যাব নালাগে যা স্কুললৈ মোৰ গাটো কিবা আজি জ্বৰ নিচিনা লাগি আছে আজি স্কুললৈ নাযাওঁৱে নেকি মই যা বুলি কৈছো নহয় তোক সোনকালে ওলা স্কুললৈ সোনকালে যা কি কামুৰি আছা নাযাওঁ বুলি এবাৰ যেতিয়া ক'লো নাযাওঁ কি কি কৈছ তই निकले पहली फुर्सत में निकल कोई जरूरत नहीं ঠিক আছে মই এতিয়া ওলাইছো স্কুললৈ মে আই কামিং ছাৰ মানস দেখোন ইমান দিন ক'ত আছিলা কি ছাৰ খালি যোৱাকালি আৰু পৰহিহে অহা নাই তাৰ আগততো আহিছোৱেই মই আহা আহা ভিতৰলৈ সোমাই আহা মানস তুমি যোৱাকালি স্কুলত কিয় নাহিলা ছাৰ যোৱাকালি আমাৰ ঘৰত পূজা আছিলে পূজা আয়ো তুমি পূজাও কৰা নেকি আচ্ছা তেতিয়াহ'লে পৰহি কিয় নাহিছিলা তুমি যোৱাকালি আমাৰ ঘৰত পূজা আছিলে আৰু তাৰ আগৰ দিনাখন নেহা আহিছিলে আমাৰ ঘৰলৈ আচৰিত দেখোন আচ্ছা মানস তোমাক দিয়া হোমৱৰ্কবিলাক কৰিলানে নাই নাই ছাৰ কৰিব নোৱাৰিলোঁ হোমৱৰ্কখিনি কিয় একচুৱেলি ছাৰ ঘৰত কাৰেণ্ট নাছিলে সেইটো কাৰণে হোমৱৰ্ক কৰিব নোৱাৰিলোঁ কিয় ঘৰত ইনভাৰ্টাৰ নাই নেকি নাই ছাৰ যদি আপুনি কিনি দিব পাৰে তেতিয়াহ'লে আপোনাক বহুত ধন্যবাদ দিম কিয় তোমালোকৰ ঘৰত কি কেণ্ডেলো নাই নেকি কেণ্ডেলৰ পোহৰতে হোমৱৰ্কখিনি কৰিব লাগিছিলে কেণ্ডেলটো ঘৰত আছিলে কিন্তু জ্বলাবৰ কাৰণে মেচটো নামঘৰৰ ভিতৰত সোমাই আছিলে মেচটো নামঘৰৰ পৰা আনি পেলাই কেণ্ডেলডাল জ্বলাই ল'ব পাৰিলাহেঁতেন নাই ছাৰ গা ধোৱা নাছিলোঁ যে সেইকাৰণে নামঘৰৰ ভিতৰত সোমাব নোৱাৰিলোঁ নামঘৰৰ ভিতৰত সোমাব নোৱাৰাৰ কাৰণে মেচটোও আনিব নোৱাৰিলোঁ কি কোৱা কালি তুমি গাও ধোৱা নাই গা কেলৈ নুধুলা কি ছাৰ আপোনাক এবাৰ বুজাই থাকিলে আপুনি দেখোন বুজিয়ে নাপায় মই দেখোন আপোনাক কৈছোঁৱে কালি কাৰেণ্ট নাছিলে কাৰেণ্ট নথকাৰ কাৰণে পানী উঠাব নোৱাৰিলোঁ মটৰটো নচলিল সেইটো কাৰণে পানী নাছিলে কালি সেইকাৰণে গা ধুব নোৱাৰিলোঁ আপুনি একেবাৰে মূৰটো বেয়া কৰি দিছে মোৰ কেনেকুৱা মাষ্টৰ আমাৰ নিজে বুজি নাপায় বেলেগক বুজাবলৈ আহিছে হা